বাৰে বাৰে আমি ভূমি আমাৰ ভূমি কেতিয়াও উচ্ছেদ কৰিবলৈ নিদিম। দৰকাৰ হ'লে আমি তেজ দিম মৰিম, কেতিয়াও আমি নিদিম। যদি জনজাতিসকলক স্বীকৃতি প্ৰদান কৰা নহয়, তেন্তে জনজাতিৰ লোকসকল সংস্কৃতি, ভূমি আৰু পৰস্পৰ ৰক্ষা কেতিয়াও ৰক্ষা কৰিব নাযায়। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় মহামান্য ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদ সূচক প্ৰস্তাৱ মই ক'বলৈ বিচাৰিছোঁ। ভাষণত উল্লেখ থকা প্ৰতিটো বিষয় অধ্যয়ন কৰি মই উপলব্ধি কৰিছোঁ এই ভাষণৰ শেষ তথা সকলো কোৱা সম্ভৱ নহয়। এটা বিশেষ কথা মই ক'বলৈ বিচাৰিছোঁ। বাকী সকলো কথাবিলাক কৈছে। এই মহামান্য ৰাজ্যপালৰ ভাষণত সকলো লিপিবদ্ধ হৈ থকা কথাবিলাক সকলোৱে কৈছে। ইয়াত কোৱাৰ প্ৰয়োজন নাই বুলি ভাবিছোঁ, কিন্তু মোৰ এটা বিশেষ ক'বলগীয়া আছে। ভাৰতবৰ্ষৰ প্ৰথম গোপীনাথ বৰদলৈ সংবিধানৰ প্ৰণয়নৰ সময়ত উপ কমিটি বৰদলৈ উপকমিটিৰ পৰামৰ্শ ভিত্তিত অনুসূচী অন্তৰ্ভুক্ত হৈছিল। এইকাৰণে অনুসূচীবদ্ধ হৈছিল যে জনজাতিসকলৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে ভূমি আৰু সংস্কৃতি অধিকাৰ সুৰক্ষিত কৰিবৰ কাৰণে এই বৰদলৈ কমিটিয়ে উপকমিটিয়ে এই ব্যৱস্থা গ্ৰহণ কৰিছে যে ভূমিসকলক জনজাতিসকলক যদি ভূমি ৰক্ষা কৰা নাযায়, তেতিয়াহ'লে এটা সময়ত জনজাতিসকল অস্তিত্ব হেৰাই যাব। গতিকে এই কথাটোৱে প্ৰমাণিত হৈছে। আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে 7 নং অনুচ্ছেদ 8 নং 2 নং 4 অসমৰ খিলঞ্জীয়া আৰু জনজাতি লোকসকলৰ অধিকাৰ আৰু পৰস্পৰ ভূমি ঐতিহ্য সুৰক্ষা প্ৰদানৰ যি বিষয় উল্লেখ কৰিছে, মই অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। কিন্তু এইখিনিতে উল্লেখ কৰিব বিচাৰিছোঁ যে যদি জনজাতিসকলক স্বীকৃতি প্ৰদান কৰা নহয়, তেন্তে জনজাতিৰ লোকসকল সংস্কৃতি, ভূমি আৰু পৰস্পৰ ৰক্ষা কেতিয়াও ৰক্ষা কৰিব নাযায়। সেইকাৰণে গোপীনাথ বৰদলৈ সংবিধানৰ প্ৰণয়নত উপ কমিটিয়ে স্পষ্টভাৱে উল্লেখ কৰিছিল। এতিয়া কথা হ'ল আচৰিত কথা, এই মোৰ জাতিটোৰ কথা অকণমান ক'বলৈ বিচাৰিছোঁ। যিটো সময়ত জাতীয় পেপাৰ মিল প্ৰতিষ্ঠা কৰিছিল, সেই বেকলেট ব্লকবিলাক জনজাতিসকলৰ বসতি। তাত চুক্তি হৈছিল যে যদি সেই উদ্যোগটোৰ ছাকচেছ হ'ব নোৱাৰে, ফলৱতী হ'ব নোৱাৰে, তেতিয়া তিৱাসকলক পুনৰ মাটি খুৱাই দিয়া হ'ব। কিন্তু সেই মাটি পুনৰ খুৱাই দিয়া নহ'ল। তেতিয়া অঘৰীদৰে মানুহ জীৱন যাপন কৰিবলগীয়া হৈছিল। মাননীয় অধ্যক্ষ মহোদয় তাতে শান্ত নাথাকি আজি এইবাৰ গোপনভাৱে জৈপ আৰম্ভ কৰি চিন্দিগড়, নলদৰা, তিহিতা, গৌৰমাৰী স্থানত ভোক্তু স্থাপনৰ নামত জৰীপ হ'ল। সেই তিৱাৰসকল কৰি যাব আতংকিত হ'ল যে নহ'ব, বাৰে বাৰে আমি আমাৰ ভূমি কেতিয়াও উচ্ছেদ কৰিবলৈ নিদিম। দৰকাৰ হ'লে আমি তেজ দিম মৰিম, কেতিয়াও আমি নিদিম। এই কথাটো আপোনাৰ অধ্যক্ষ মহোদয়ৰ জৰিয়তে মই আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ। এই জাতিসকলক সুৰক্ষিত কৰিবৰ কাৰণে এই জাতিসকলৰ ভূমি যাতে উচ্ছেদ নহয়, তাৰ কাৰণে আপোনাৰ জৰিয়তে মই চৰকাৰক আহ্বান জনাইছোঁ এই যাতে পদক্ষেপটো গ্ৰহণ কৰে। আশা ৰাখিছোঁ যেতিয়ালৈকে জনজাতিসকলৰ উন্নয়ন নহয়, এইখন অসমত কেতিয়াও উন্নত হ'ব নোৱাৰে। এই জাতি কথা অকণমান বিৱৰি ক'বলৈ বিচাৰিছোঁ। ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত পুলকি ধেৱা মানে ৰং প্ৰথম কৃষিবিদ্য হৈছিল। সেই কৃষিবিদ্য যে ইংৰাজে কাছি আহিছিল, সেই ইংৰাজক
তেতিয়া কুঁৱাৰ পৰা পচা মাৰি 3 টুকুৰাকৈ কাটি সেই ইংৰাজক বলি পঠাই দিছিল। তেতিয়া সেই তিৱাৰসকলক হেজাৰ বলি দিছিল আৰু কাৰাবন দিছিল, কিন্তু সেইসকল আজিও নাম নাইকিয়া হ'ল, শ্বহীদ হ'ল। শ্বহীদৰ নামত বেলেগ জাতিয়ে উপকৃত হ'ল, কিন্তু সেই জাতি কেতিয়াও উপকৃত নহ'ল। গতিকে এই জ্বলন্ত প্ৰমাণবিলাক মই আপোনাৰ অধ্যক্ষ জড়িত মই আপোনাক জনাইছোঁ যে জনজাতিসকল আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ যে চৰকাৰখন প্ৰথমে ইমান কোটি টকা দেশখন ভৱিষ্যতৰ উন্নতি কৰিবলৈ বিচাৰিছে, তাৰ যদি শতকৰা 10% জনজাতিসকলৰ নামত খৰচ কৰে, 8 লাখ কোটি টকা ভৱিষ্যতৰ উন্নয়নৰ দিশত আগবঢ়াৰ কথা কৈছে। 3% যদি জনজাতিসকলৰ নামত খৰচ কৰে, তেতিয়াহ'লে জনজাতিসকলৰ সকলোৱে উন্নয়ন হ'ব। গতিকে এইখিনি মই সকলোকে এই পাৰ্থক্য মোদীৰ জৰিয়তে আপোনাৰ চৰকাৰক অৱগত কৰিবৰ কাৰণে আহ্বান জনাই আৰু ৰাজ্যপালৰ ধন্য সূচক প্ৰস্তাৱ মই সমৰ্থন জনাই মোৰ বক্তব্য সামৰিছোঁ।